আৰু আপোনালোকক স্বাগতম জনাইছো ধানেৰ পৃথিৱীলৈ যেহেতু আজি দেখা পাইছে মই আছো পাকঘৰত আজি খানা বনাম মানে লকডাউন চলি আছে বৰ হৈ আছে তো ভাবিলো আজি অলপ খানাই বনাও নেকি আজি মই বনাম মাংস ভাত অসমীয়া মানুহে হেতুৱে খাই ভাল পায় পাকঘৰলৈ আহি প্ৰথম কামটো আপুনি কৰিব চুলিখিনি বান্ধি ল'ব চুলি খুলি ভাত কেতিয়াও নবনাব খানাত চুলি তুলি ওলাব পাৰে let's go ইয়া মাংসখিনি খুলিছো মই এতিয়া আমি বনাম মাংস ধুই লৈছো মাংসখিনি বনোৱাৰ ধোৱাটো বহুত ইম্পৰ্টেণ্ট এয়া মই শুনিছো কি আদা নহৰু খুন্দি লৈছো এয়া পিঁয়াজ সৰু সৰুকৈ কাটি লৈছো এতিয়া মই গেছটো জ্বলাম তাত দিম অকণমান পানী নহয় মানে এক চচ পানী সেয়া বইল হোৱাৰ লগে লগে তাত মই দিম চাউল আজি আমি ভাত বনাইছোঁ মানে মই বনাইছোঁ নহয় বনাবলৈ শিকিছোঁ চচপেনত প্ৰায় কুকাৰতে ভাত বনোৱা হয় এয়া চাউল দিলোঁ মায়ে কৈছে যেতিয়া চচত ভাতটো দিয়া তুমি সেইটো মানে লৰাই থাকিব লাগে এয়া মাংস অলপ থৈ দিছোঁ কাইলৈ খাম এয়া পিঁয়াজ সৰু সৰুকৈ কাটি ল'লোঁ দুটামান জলকীয়া ফালি লৈছোঁ এয়া আদা নহৰু যিটো মই খুন্দি লৈছিলোঁ আৰু বিলাহী এয়া চাউল উতলিছে মই চাম এতিয়া কি হৈছে মোৰ চাউলৰ ভাত হৈছেনে নাই মায়ে কৈছে লৰাই থাকিব লাগে লৰাই আছোঁ আৰু মোৰ এটা মিষ্টেক হৈ গ'ল মানে সেই চচটো সৰু হ'ল আকৌ মই ভাতখিনি সেই সৰু চচটোৰ পৰা ডাঙৰটোলৈ কৰি দিলোঁ সি বাঢ়িব লৈছিলে যে ডাঙৰ হৈ গৈছিলে ইয়াত চেক কৰিবলৈ আহিছে মোৰ দেউতা ভাতটো এটা পিটিকি চাপৰ এতিয়া আনি পালি বছ এতিয়া আমি ভাতৰ মাৰ কাঢ়িম এয়া পাপাই কাঢ়িছে মোক নিদিলে তেওঁ ভয় কৰিলে যে ফাৰ্ষ্ট টাইম মই মাৰ কাঢ়িলে মোৰ কিবা প্ৰব্লেম হ'ব এক্সিডেণ্ট হ'ব তো পাপাই নিজেই মাৰ কাঢ়িছে তেওঁ কৈছে যেতিয়ালৈকে পানী ওলোৱাটো কম হৈ নাযায় মানে টুপকৈ মাৰ পৰে তাৰপিছতে তুমি তোমাৰ মাৰ কাঢ়ি হৈ যাব এয়া হ'ল সেয়া মাৰ কাঢ়ি পাপাই ক'লে গেছটো কম কৰি অলপ দি থাকিব দিয়া তাৰপিছতে মই বনাব লৈছোঁ দালি এতিয়া কেৰাহীত তেল দিছোঁ কেৰাহীখন তেল দিম মাংস বনাম তাত দিম এতিয়া পিঁয়াজ কাটি থোৱা পিঁয়াজ আদা নহৰু পেষ্ট আৰু জলকীয়া দি দিলোঁ পূৰা এতিয়া মায়ে কৈছে ছেইম কুকিঙৰ এটাই ৰুল লৰাই থাকিবা যিমান লৰাবা যিমান মানে সময় দিবা খানাটো সিমানে টেষ্টি হ'ব তো মই লৰাই আছোঁ তাত এতিয়া কি দিব লাগিব সকলোৱে কুকিং কৰা টেকনিকটো বেলেগ বেলেগ আমাৰ ঘৰটো বেলেগকৈ বনায় মই এনেকৈয়ে জানো আৰু বেছি মই বিধে বনাব নাজানো আৰু যেনে কেতিয়াবা বনাওঁ তো এতিয়া আমি ইয়াত কি কৰিম ইয়াত যেতিয়া কালাৰটো চেঞ্জ হ'ব অকণমান দিছোঁ অলপ ট্ৰান্সলুচেণ্ট হৈ গৈছে তাত দিছোঁ মই হালধি দি দিছোঁ হালধি দি নহ'লে আমি কেনেকৈ খাম কালাৰটো আমাক লাগেই তাত আৰু মছলা দিম যিখিনি সকলোৱে ব্যৱহাৰ কৰে ধনিয়া পাউডাৰ জলকীয়া পাউডাৰ জিৰা পাউডাৰ সকলোবোৰ মই দিলোঁ দি এতিয়া আকৌ মিক্স কৰি থাকিম যেতিয়ালৈকে ইয়াৰ কালাৰটো চেঞ্জ নহয় গোটেইখিনি মছলা মিক্স হৈ নাযায় মই মিক্স কৰি আছোঁ এতিয়া গোন্ধকে কিবাকিবি গোন্ধ আহিছে মছলা দিয়াৰ পিছত মাংসৰ নিজৰ গোন্ধ নাথাকে মছলাৰ গোন্ধহে এতিয়া মই দিম চিকেন মছলা কেতিয়া যে হ'ব মাংস বনোৱাৰ লগে লগে ভোক লাগি যায় এতিয়া মই দিছোঁ বিলাহী অকণমান দিছোঁ বেছি নাই দিয়া কাৰণ মই গ্ৰেভি নিচিনাকৈ বনাম বিলাহী পানীতে মানে জোলতে মাংসকণ কুক হ'ব লাগিব তাত এতিয়া বিলাহীটো সিজিবলৈ মানে মেল্ট হ'বলৈ মই দিম নিমখ যিমান মোক দৰকাৰ হয় সিমান নিমখ মানে মাংসৰ হিচাপত দি দিব মই এইখিনি আন্দাজটো ক'ব নোৱাৰোঁ মই জাষ্ট নিজে দি দিওঁ ইয়াত যে আমি দালি তুলি হৈছিলোঁ কি অৱস্থা হৈছে চাওঁ হৈছে আৰু সময় লাগিব এই যে
ফেনবোৰ হয় সেইখিনি পেলাই দিব লাগিব এই যে মই মাংস থৈ দিছিলোঁ কালিৰ কাৰণে সেয়া মই মিক্স কৰিম এতিয়া মেৰিনেট কৰি ৰাখিম দৈ সেই ৰেগুলাৰ মছলাখিনিয়ে ধনিয়া জিৰা পাউডাৰ ৰেড চিলি তাৰপিছত চিকেন মছলা দি মই মেৰিনেট কৰি থৈ দিম কালিৰ কাৰণে কালি কি বনাওঁ আপোনালোকক নিশ্চয় দেখাম এয়া ধুনীয়াকৈ একদম মিক্স কৰক পুৰা ফ্লেভাৰটো মিক্স হৈ যাব লাগিব ন হাতেৰে মিক্স কৰিলে যিটো টেষ্ট হয় চামুচেৰে মিলালে নহয় এতিয়া মই যাম মোৰ মাংসৰ মছলাখিনি ওচৰলৈ হৈছে অলপ মেল্ট হৈছে দেখিছে নহয় কালাৰটো চেঞ্জ হ'ল গোটেইখিনি মিক্স হৈ গ'ল দালিও হৈ আছে মই দালিৰ সেই ওপৰৰ ফেনখিনিতে পেলাই দিম এইটো নাজানো কিয় পেলাই দিয়ে কিন্তু পেলাই দিয়ে কুকিং কৰি ভাল লাগে কেতিয়াবা সদায় নহয় কিন্তু হৈছে দেখিছে না মানে মছলা আৰু তেলখিনি ছেপাৰেট হৈ গৈছে তেতিয়া মই মাংসখিনি দিম এয়া মাংস দিছোঁ লেগ পিচটো কোনে খাব মই খাম অবভিয়াছলি ময়ে খাম লেগ পিচ গোটেইখিনি মাংস দি দিলোঁ তাৰপিছত আকৌ সেইটোৱে টেকনিকে আহি যাব মিক্স কৰিব লাগিব গোটেইখিনিকে যে এই মাংসকে পিছত আলু মই মাংসতকৈ আলু বেছি খাই বেছি ভাল পাওঁ তো আলু দি দিম মানে দি দিছোঁ এতিয়া মিক্স কৰিব লাগে হয় মই মোবাইলটো লৈ যদি এনেকৈ বনাওঁ নহ'ব মই মোবাইলটো থৈ ধুনীয়াকৈ মিক্স কৰিলোঁ ধুনীয়া হৈ গ'ল এতিয়া মই ঢাকি দিছোঁ 15 মিনিটছমানৰ পিছত চাম গেছটো কমাই দিলোঁ এতিয়া দালিও হৈ আছে বেয়া বুমকৈ বইল হৈছে ইয়া দালি সিজিছে দেখিছে দালিটো মানে দুফাল হৈ গ'ল সিজিলে অলমষ্ট এয়া মাংস চাম ধুনীয়া হৈছে ধুনীয়া বনাইছে দেই কাৰোবাৰ খাব মন গৈছে নেকি বাৰু মিক্স কৰি দিব আৰু মছলা কি মজা মোৰ যে মাংস বনালেই ভোক লাগি যায় আৰু কাৰোবাৰ এনেকুৱা আছে নি যে মাংস বনালেই ভোক লাগে এৰিছে মাংসটো মই আকৌ ঢাকি থৈছিলোঁ এয়া আকৌ তাৰ মাংসৰ পানী ৰিলিজ হ'ল বিলাহী পানী ৰিলিজ হ'ল এয়া মোৰ মায়ে বনাই আছে পায়স তাৰ ৰেচিপি মই দিয়া নাই মই হিলাইহে দিছোঁ এয়া বনাইছে আমাৰ ঘৰত দৈ দি পায়স মই খাই ভাল পাওঁ মোৰ পাপায়ো খাই ভাল পায় যেতিয়া পায়সটো দৈৰ লগত বনায় পিছত মই ৰেচিপিটো দিম বাৰু কেতিয়াবা এয়া মই মাংসৰ ওচৰলৈ আহিছোঁ তাত মই অলপ ধনিয়া দি দিলোঁ ধুনীয়া লাগিছেনে য়ামি মানে বহুত টেষ্টি লাগিছে যেনেকৈ দেখাত এয়া মই সজালোঁ মোৰ কাঁহীখন মাংস দালি যিটো তেল মৰা আপোনালোকক নেদেখালোঁ আৰু সেয়া ভাত আৰু মই এতিয়া খাই দিওঁ বাই বাই